ক'ত ঘৰ ক'ত? কি নাম? আপনার নাম কি? কি নাম বুলি কৈছিল আগতে? নাই কোৱা। তোমাৰ ঘৰ ক'ত? কি কাম কৰে? কেনেকে মানে হেৰি হ'ল? মানে তাৰ লগত মানে কাম কৰি হেৰি থাকোঁতে মানে ভাল কৰিছিলে। 8 বছৰমান ভাল পাইছিলোঁ। ভাল পাই কেনে তাৰ লগত মানে ৰিলেশ্যন হৈছে। ৰিলেশ্যন হৈ কেনে তাৰ মানে যেতিয়া মানে বয়স হৈছে তেতিয়া মানে মোৰ লগতে এতিয়া আহিছে। আহি কিনে তাৰ লগত মানে এতিয়া তাৰ লগত মই সামাজিক বিয়ে পাতিছোঁ। মেৰেজটো কৰিব পৰা নাই। তেতিয়া অলপমান কাগজ পাতি নাছিলে। কাগজ পাতি থাকিলেতো কৰিব পালোঁ হয়। তো সেই কৈছিলে যে কাগজ পাতি হ'লে কোৰ্ট মেৰেজ কৰিব। কি কৰে? কি কাম কৰে আপুনি? মই চাটাৰিং কৰোঁ ৰাত মুছলিম। তেওঁ গম পাই নে তুমি যে মুছলিম ল'ৰা? অঁ গম পাইছে, আছে তো তাতে। গম পাই? গম পাইছে। সেইটো ঘৰৰ মানুহ সন্মতি গম পাইছিলে? গম পাইছে। ঘৰৰ মানুহ তেওঁলোকে কেছ কিয় দিলে? যদি সন্মতি থাকে কিয় কেছ দিলে তেনেহ'লে? কেছ কিয় কাৰণে দিছে সেইটো নাজানো, কিন্তু বেলেগকৈ ভাবি কেনে কেছটো দিব পাৰে। কিন্তু মই যে ছোৱালীৰ লগত যে লৈ গৈছোঁ সেই গৈছে যে মোৰ লগত। এতিয়া ছোৱালীটো কি কয়? ছোৱালীটো শুনিব লাগিব। ছোৱালী কি কয়? ছোৱালীটো মানে ডিফেন্স শুনিব লাগিব। শুনি কেনে তাৰপিছতে মানে ছোৱালী ঘৰ ক'ত? ৰঙিয়াতে ৰঙিয়া ক'ত? ৰঙিয়া বৰপুৰীয়া।